Hello guys, welcome back to my YouTube channel 7up Dimple Vlog আৰু আজি মানে কি এইকিনা ভিডিঅ' বহুত এটা দিব পৰা নাই মানে মোৰ গাটো ইমান ঠিক নহয় পুৰা কাহ হৈ আছে মানে তো মই যেহেতু এটা আগৰ ভিডিঅ'ত মানে কৈছিলোঁ ন আমাৰ দলং হ'লে মানে দেখাই দিম দলঙৰ ফাইনেলি মানে অলপ মানে হ'ল আৰু খুটা চুটা বনাই পিনি তো এতিয়া আমি মোৰ লগত দুটা আহিছে তো ইয়াত বগৰী খাই যাম বুলি ক'লে আৰু দলংখন চাবলৈ গৈ আছোঁ চাই দিবা ভিডিঅ'টো মানে কি বগৰী মানে ইয়াতে আছে বগৰী আমি ইয়াতে খাম মানে তাৰ পৰা আৰু দলংখনটো ফাইনেলি হ'বলৈ হৈ আছে মানে আৰু বেছি দিন নালাগে 2 বছৰ লাগিব আৰু তো খুঁটাকেইটা বনাই হৈ গ'ল তো মানে আগবাঢ়িছে আৰু অলপ আৰু দেখাত আমি মানে যিমানখিনি পাৰোঁ আৰু বগৰীটো খাই লওঁ বগৰী দেখাই আছোঁ ব'লা তো গাইজ ফাইনেলি মানে কি বগৰী গছজোপা পাই গ'লোহি আৰু বগৰীজোপা মানে কি ডাল চাল পুৰা দলি দিলে মানুহ অকল 5টা নেকি 5টা নহ'বগৈ নহয় ভাই গৈ আছোঁ লগেতো মোৰ লগৰটো আৰু এটা এইটো লাষ্ট কৰে কেমেৰাত ওলাবলৈ তো বগৰীজোপা মানে কি আৰু বগৰী আছে মানে ইমান নাই আৰু তামাম মিঠা যোৱা বিধম মিঠা মানে এইজোপা বগৰী আছে নে নাই আছে নাই অঁ মানে কি বগৰী খাম বুলি আহিছিলোঁ ন চ' এই বগৰীজোপা মানে কি ডাল চাল পুৰা মানুহজনে মানে দলি মেলি এদাই দি দিলে ত' এতিয়া মানে কি বগৰী নাপালোঁ আৰু এটা বা দুটা অকল দুটাই পালোঁ আৰু মই এটা খালোঁ আৰু মোৰ লগৰটো এটা খাইছে তো ভিডিঅ'টো চাই দিবা আৰু স্কিপ নকৰা এতিয়া আৰু গাড়ী দি গৈ আছোঁ আৰু দলংখনটো যিহেতু হ'ব আৰু 2 বছৰ মানে 2 বছৰ লাগিব বুলি কৈছে আৰু দাদাহঁতক সুধিব চেষ্টা কৰিম দলংখন কিমান দিনত হ'ব মানে কি কথা আৰু টকা কিমান খৰচ হৈছে এনেকৈ কিবা কিবি সুধিম আৰু ভিডিঅ'টো চাই দিবা ফাইনেলি গাইজ গাড়ী দি গৈ আছোঁ চাই দিবা ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ ঐ ল'ৰা কিবা এটা কৈ দে কিবা এটা কৈ দে এই নকওঁ নে কিবা এটা কৈ দে এইটো মুখখন ঢাকিয়ে দিলে তো গাইজ চাই দিবা ভিডিঅ'টো গৈ আছোঁ আৰু তো মানে কি হৈ আছে মানে তাত দেখাম আৰু ইমানকৈ হোৱাকৈ নাই ন চ' 2 বছৰমান লাগিব চাগে সম্পূৰ্ণ হওঁতে এতিয়া খুঁটাকেইটাটো বনাইছে ন খুঁটাকেইটা বহুত ডাঙৰ হয় তো মানে যোৱা নাই মানে আজি তোমালোকেও দেখাম বুলি আহিছোঁ মই যিহেতু আগৰ এটা ভিডিঅ' কৈছিলোঁ ন আমাৰ ইয়াত বুলি তো চাই দিবা ভিডিঅ'টো তো গাইজ মানে কি এইবিলাক খেতি কৰিছে দেখিছা না আলু খেতি মানে এইবিলাক ধান চান কৰিছিলে এতিয়া ধান চান কাটি এদাই হ'ল আৰু ভিউটো বহুত ধুনীয়া হয় চাই লোৱা ভিউটো এইখিনি আলু খেতি বহুত ধুনীয়া মানে আলু খেতি কৰিছে ন চ' বহুত ধুনীয়া হৈছে মানে মাটিটো ভাল ন আমাৰ এইফালে আৰু মানে গছ গছনিৰ কাৰণে বহুত উপযোগী হয় শাক পাচলিৰ কাৰণে চ' এতিয়া গৈ আছোঁ আৰু মানে সেইফালে যাব পাৰে ন সেইফালে নগ'লোঁ সিহঁতি ক'লে বগৰী খাওঁ বুলি তো বগৰী খাবলৈ আহিলোঁ কিন্তু বগৰী নাপালোঁৱেই তই বগৰী এটা দে হে অকল এটা দিছ নেকি তো গাইজ বগৰী অকল এটাই দিছে চোৱা কথাও কেঁচা তো ভিডিঅ'টো চাই থাকিবা স্কিপ নকৰাকৈ এটা ইমান ধুনীয়া মানে এটা সুন্দৰ পৰিৱেশ ন কিবাকিবি কৰি আছে আৰু এইফালে দলং যাওঁ মানে বেছি দূৰ নহয় আৰু অলপ দূৰ গ'লে পামগৈ মানে এই বৰষুণ খাই জেগাটো কৰি নকওঁ তো চাই থাকিবা আৰু ভিডিঅ'টো ইমান কাম মানে চলাকৈ নাই আৰু খুঁটাকেইটা বনাই হৈ গ'ল তো মানে তাত কাম লাগি থকা মানুহকেইজনক সুধিম ন তো কিমান দিন লাগিব আৰু এনেকৈ কিবাকিবি সুধিম আৰু ভিডিঅ' চাই দিবা স্কিপ নকৰাকৈ কাইলৈ মানে কি নদী পাই গ'লোহি আৰু অলপমান দূৰ মানে অকণমান দূৰ এয়া দেখিছা চাগে তোমালোকৰ কাম লাগি আছে তো অকণমান দূৰ গ'লে মানে দেখাই দিম তোমালোকক আৰু আমাৰ দলংখন মানে খুঁটা বনাই অলৰেডি হৈ গ'ল মানে তো বেছি দিন নালাগে আৰু 2 বছৰমান লাগিব বুলি মানে মানুহে কৈছে ন চ' মই আজি প্ৰথম আহিছোঁ ন তো ভাবিলোঁ তোমালোকো এবাৰ দেখাই দিওঁ বুলি তো বহুত ধুনীয়া লাগে জেগাটোত আহি মানে মই কি আগতো মানে আহিছোঁ মানে ইয়ালৈ তোমালোকে ব্লগত ফাইনেলি গাইজ মানে হেৰিও পাই গ'লোহি মানে দলং বনোৱা জেগা আৰু পাই গ'লোহি আমাৰ এইফালৰ সীমাটো মানে চ' দেখাই থাকিম আৰু ব'লা মানে দাদাহঁতক মানে সুধিবলৈ কিমান দিন লাগিব মানে কিমান কি এইবিলাক সুধিব নোৱাৰিম চাগে বহুত দূৰত আছেগৈ সিহঁতি আৰু মোৰ গাটো ইমান ভাল নহয় ন ইমান দূৰত নাযাওঁ বহুত ৰ'দ দিছে আজি চ' অলপ গৰমো উঠিছে তো যিমানখিনি পাৰোঁ আৰু চেষ্টা কৰিম দেখাবলৈ চাই থাকিবা পাই গ'লোহি আৰু তোমালোকক দেখাম এতিয়া জল্দি যাব লাগে বহুত ডাঙৰ খুঁটা বনাইছে মানে এটা সৰু সুৰা এটা মানে ঘৰৰ সমান এটা খুঁটা বনাইছে সৰু সুৰা মানে বহুত ডাঙৰ আৰু খুঁটাটো পাই গ'লোহি জেগা এইফালে এখন দেখিছা বনাই আছে দাদাহঁতে তো চিনেমেটিক শ্বট এটা চাই লোৱা
মানে দলংখন হ'বগৈ আৰু বেছি দিন নালাগে, মানে 2 বছৰমান লাগি যাব পাৰে। আৰু এটা খুটা দুটা মানে আগৰ এটা আছে ন, ইয়াত 2টা হ'ল 2টা, এটা আছে 3টা, মানে বহুত ডাঙৰ দীঘল দলং হ'ব মানে বহুত মানে সাংঘাতিক দীঘল হ'ব। তো এইটো এটা খুটা, ইয়াতো কাম লাগি আছে অলপ মানে খুটা 3টা খুটা হৈ গ'ল, পুৰা হৈ গ'ল, অকল ঢেলাই দিব লাগে। আগৰকেইটাতো হৈ আছে, মানে একেবাৰে আগৰ মই যিটো প্ৰথম দেখাইছিলোঁ সেইটো অকল ঢেলাই দিবলৈ আছে। এইটো এটা খুটা, 18 ফুট তলত আছে। এইটো পানী দেখিছা নহয়, পানী মানে ঢেলাই দিব লাগিব ন। ত' ইয়াত পুৰা পানী সোমাই আছে, তলৰ পৰা পানী সোমাই আছে আৰু বহুত ডাঙৰকৈ বনাইছে। এইটো চোৱা, তোমালোকে চোৱা, মানে এটা চুইমিং পুলে আৰু চুইমিং পুলৰ লাগিছে ন, মানে পানীখিনি মানে চাফা হ'ব, এইখিনি আঁতৰাই দিব লাগিব। চোৱা মানে পুৰা কাম লাগি আছে ইয়াত পুৰা। কি সেইবিলাক 3টা খুটা হৈ গ'ল ন, চ' এইফালে 3টা খুটা হৈ গ'ল, আৰু এইফালেও কাম লাগি আছে, এইফালেও কাম লাগি আছে। চ' এইটো এটা খুটা, ইয়াতো কাম লাগি আছে, এইফালে 2জন কাম লাগি আছে। ঢেলাই চেলাই নাই দিয়া আৰু দলং হ'ল বুলি ধৰিলোঁ আৰু গেছ, মানে হ'ব আৰু বেছি দিন নালাগে, 2 বছৰ লাগিব আৰু দীঘল হ'ব ন, অলপ কষ্ট হ'বই। দিনে ৰাতিয়ে পুৰা মানে কষ্ট কৰিব লাগি আছে দাদাহঁতৰ কামটো। যিহেতু চোৱা, এইটো এটা খুটা কাম লাগি আছে, এইটো এটা এইবিলাক আগত এটা আছে, সেইটো মানে ঢেলাই দিয়া সেইটো। এইখিনি এইবিলাক প্লাইবোৰ্ড দিছে নাই, এইবিলাক ভিডিঅ'টো আজিলৈ ইমানে আছে। ভিডিঅ' যদি অলপো যদি ভাল পালা, প্লিজ লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিবা। আৰু মানে কি দলংখন মানে হ'বগৈ আৰু 2 বছৰ 3 বছৰমান লাগিব আৰু যেতিয়া দলংখন পুৰা হ'ব ন, তেতিয়া দেখাই দিম মানে। ভিডিঅ'টো আজিলৈ ইমানতে সামৰণি মাৰিছোঁ।